Oh, কিয় যাবি 24 তাৰিখে আহিছি তা কি কৰাবে ঘৰত বৰ কাপোৰ দিবা পাৰে না নৰা দেউতাই দেউতা কবা লাগবো কবা লাগবো আনে ৰ কুইবাৰি দিবাই লাগবো দিবা লাগবো মা পাও চলিও তিনটাই মোর কিন্তু কাম করাহে মানুহ নাইয়ে একলে আর না এগলা খান সরু ডাঙারে তিনটাই র চলি নামো দেখলে ও দাদা হ্যাঁ ও পূজা কাপোৰ লাগা এটা ওই কি লাগে পূজাৰ কাপোৰ পূজা কাপোৰ লাগে পূজাৰ কাপোৰ লাগে নি তোহা মই যে ইয়াতে কাম কৰি মৰি আছো তোহা আহিবা লাগে না আজি যে পূজাৰ কাপোৰ খুজিছা খুজিলে পাই নেকি না হিলকান স্নো মাক লাগবে তাৰিখে গোটেই লৈছি গোটেই ললে হব নেকি তুই গোটেই কাম কৰে তুই কাম করবা আইছা মই যে ইয়াতে কাম কৰি মৰি আছো আসলি না কাম করবা মাতলিহে আহিম মাতলিহে কথা ঘুরি থাকা ঘরটোত তো থাকবা টাইমে নেই তোহার তিনটারে এটা কাপড় লাগে যা এরপরা কাপড় কাপড় কে রাখবে দেউতা কাপোৰ দিব বুলি ভাবছিলো পাছে নালাগ দেখোন কিবা এটা কবা লাগবো ইতা আমাকতো পূজাৰ কাপোৰ লাগবই কি হেতে তা গৰু আছে দেখোন জাৰবেন সাত বেছি তো 10000 মান পাম দই কো 10 পাহাত 8000 পাম ও লো হব আমাক আমাক লাগি ও হ'ব দে হব এ খৰুৱাতি এ ৰহে ৰহ ইয়া লো লো কাবে এটা বেপাৰী মাতে লৈ যা কি বস্পা লাগবো যা তুই কথা রুখি দাম না এই মান জুজত কৰি তা কাম নকৰি ৰখি দে কুৰ এটাৰ কো বেপাৰী আহে আৰু পৰা আহি আগতে ৰখলি পাম ৰ সদায় অলপমান টাইম ৰখলি আহে ৰ গরু বেসপা আছে নাকি গরু আছে নাকি বেসপা আমাৰ গৰু এটা আছে ৰ বেচবা লাগছিলে গরু তুমি চাবা লাগবো নাচাব কবা এবাৰ নেই জচোন চাওঁগা আজো তুমি এই গরুটো একে বাড়ির মাজত কিয় আনছা তুমি তো ঘৰতো বেছি ফেকপা পালি হৈ কবা চুৰ কৰি আনছা নেকি এই আমাৰ চুৰ কৰা ইবাক নাই আমি সন্মান থাকা মানুহ ভাই দেছো আৰু যি হয় হ'ব দেছো এইটো গৰু মই 5000 পৰা ওপৰ দিয়া পাৰমান নেই 7000 দি হয় নহয় নহয় এই গৰু তাত 5000 পৰা ওপৰ দিবা নদিয়ে সাসু দে একদম বেচাই দাম পুরা গাল আছে নৰি নৰি এতে দিবা এ লাগব 7000 হ'ব দে গাড়ি লাৰে দে 5.5 দিম দে 5.5 নহয় 7 গালতি দি হয় নহয় নহয় 6000 টাকা দিয়ে আমাৰ হ'ব দে দেউতাৰ কাপোৰ হ'ব আমাৰ তিনিওটাৰে কাপোৰ হ'ব থিয়েটাৰো চাব পাৰিম যা হ'ব যা যা লৈ যা যা ৰা পইচা ক'ত ও পইচা ৰা দেলে তি থাকো এই 4000 চালে যা এই চক মোৰ গৰুটো আহে কিতে আছিল নেকি বা গৰুটো 3 ঘন্টা বিচৰিলো সদায় অহান দিয়ে থাকে কৈ নাযায় গৰুটো আজি কাবে নিলাক নেকি Hai. Mari, mari, mari.
ধানখিনিও এইবাৰ ভাল হৈছে কাপোৰ সি ভাল লাগছি ৰ পাছে তুহু ইমান পইচা ক'ত পালি তিনিওটাই দেচো তুহু কি কৰছা মোৰ লগত তুহু কাম নকৰা তুহু এনে কি কৰছানো তিনিওটাই ইমান যে কষ্ট কৰা বুলি কলি কি কাম কৰছা কাপোৰ ভাল লাগছি চাবি দে বাপা কিন্তু বেয়া কামক নাযাবি দিছা ভাল লাগছি পূজা বুলি মোকো তুহু যে দিবা পাৰা হৈছা তিনিওটাই যা যা এতিয়া যা ভাত চাত ৰান্ধি বললে বা খেতি হয় এবাৰ ভাবিছি দে কিমান কাম কৰবি আৰু ভাল বুলি অলপ বহুৱে ৰ আহো চাহ তাহ নানে আৰু গম পাইছো পানীও নাই কি কৰি আছা বহি আছো ৰ ভাইয়ে কহে আহিছা মই গৰু বিচাৰি আহিছো ভাই 3 দিন হ'ল গৰুটো পাই নাই 3 দিন হ'ল ক'ত দিছিলে ধৰক জানে ভাই এতে থাকে দিনে সেইদিনা এই 3 দিন মান হ'ল ভাই এই 3 দিন হ'ল আজিলৈকে গৰুটোৱে বিচাৰি পাই নাই হেন দিয়ে থাকে সদায় দেখছিলো ৰ 3 দিন মান কলা নহয় তোৰ গৰুটো অলপ ৰাংচা হেন সেই তো কলা ৰঙা হেন অলপ দেখছিলো এতিয়া কাই বানিলাক চুৰে হ'ল নেকি চাচো চাই বেপাৰী গিলাকক সুধি চাবি ৰংটো কবি তেতিয়া গম পাব সিদিনা আহো আমাৰ তিনটাই মোক কাপোৰো দিলা তাহো ললা কিতা তাহুনে চুৰ কৰছে ভাই তাহাক ভালকে ঘৰত যে সুধবা লাগব কথা কি ব্যৱসায় তই হা ভাবা নাই ৰ আকৌ নহয় তোৰ গৰুটো ক্লুগে ভয়া লাগিল দেখা হেনো পাইছিলো দেচো চা বেছি যাও দে থাকে দে ময়ো কাম কৰো অলপ পুৰ্ণিমৰ গৰুটো দেখছিলি নেকি ৰাঙা কলা খানজি পৰিদিনাৰ মে নহৰছি পৰিদিনাৰ পৰাই নহয় চিৰ গৰুটো এতিয়া তোৰ দেখছা না তইতো কলিয়ে দেখা বুলি দেখছা না আৰু তাহাৰ গৰুটো প্ৰদীপকাই মোক কৈছি তাহাৰ গৰুটো বোলে চুৰ হৈছে আৰু তাতে বেপাৰীকে সুধিছিল বেচিছি বুলি কোনবে কোনে বেচিছি নেকি বাপা তিনিওটাই দেচো বাৰু এটা সঁচা কথা কওঁ তোৰ তিনিটাই ক'ত পইচা পালি দেচো তোৰ কিয় মোক মিছা কথা হ'ল তোৰ বয়া কামক কিয় যাব লগা হ'ল মই কাপোৰ দিবা নৰো দেই খেতিয়ক মানুহ আৰু কিবাকে আছো চলি তোৰ কিয় বেচবা লাগে তাহাৰ গৰু হা আজি মই লাজত পড়লো না হে আগত হা আজিৰ পৰা এনে কাম কৰবি না এতিয়া দে কাণত ধৰ তিনিওটাই উঠ খেতে উঠ কাণত ধৰ কাণত ধৰ তিনিওটাই আজিৰ পৰা কাম নকৰো এনে কাম নকৰো বুলি কওঁ আৰু কৰলি আৰু কৰিলি তই মাৰবি মোক যা এতিয়া ঘৰত যা বাহিৰত যদি ওলাই থকা চাবিচোন গৰুটোৰ দুখৰ হ'ব দে আৰু গৰুটো পাইছো ৰ দে আৰু কি কৰবি আৰু তাহলে তাই দিব দে পইচাটো টকাত মইয়ে দিম দে আৰু বয়া চয়া নাপাবি আৰু সৰু চলি না পূজাটো কাপোৰ দিবা নললো মই আছো তো চিন্তাই তাক চিন্তাকে মাতি আনছো দে আৰু একো তোৰ চিন্তাই চুৰ কৰিছিলি না গৰুটো আৰু ৰাঙা কলা হয় না সিংকে থাকলে হ'ব দেখোন 1 মাহৰ ভিতৰত ইয়াক পইচাটো দিবি তোৰ ক'ৰ পৰা কি কৰি আনি দিয়া নাইছনো গৰু চুৰ কৰিব পাৰছা এতিয়া পইচা আনিবা পাৰবি 1 মাহৰ ভিতৰত ইয়াক দিবি আৰু এনে কাম নকৰবি চাচো যা এতিয়া যা বয়া চয়া নাপাবি ভাই তইও আমাৰ চেনেলটো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব।